দেখো এতিয়া আমাৰ হাওৰা চিগা চাৰিআলি হাওৰা চিগা ৰখি আছোঁ আমি এতিয়া মই গোলাঘাট যাম তো গোলাঘাট যাব কাৰণে এতিয়া গাড়ী কাৰণে ৰখি আছোঁ তো গোলাঘাটৰ পৰা লগৰ আছে 8টামান লগৰ আছে লগৰকেইটা লগ কৰিম লগৰকেইটা লগ কৰি যাম আমি গুৱাহাটীৰ পৰা যাম কেৰেলা যাম তো দেখাম আপোনালোকক কেৰেলা জাৰ্ণিটো কেনেকুৱা হয় তো ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। You just rather watch me fall from a quarter mile. I can see you at the call. Think about it, ring won't tell you what I saw. When you break it off, you'll see who had it all. Saryali পাই গ'লো এতিয়া আমি যাম মৰ্ণিং গুৱাহাটী আমি এতিয়া গোলাঘাটৰ পৰা আহি এতিয়া পাইছোঁ আমি গুৱাহাটী হয় নাই গুৱাহাটী এয়াৰপৰ্টত আছোঁ এতিয়া আমি সোমাম আৰু এতিয়া এণ্ট্ৰি কৰিম এতিয়া সোমাই গ'লোঁ দেখিছে নাই ধুনীয়া পৰিৱেশ ব্ৰ' হৈছে নাই আমাৰ হৈছে নাই হা তই কৈ দিয়া কেনেকুৱা লাগিছে এই মজা লাগিছে দেই গুৱাহাটী এয়াৰপৰ্টৰ পৰা প্ৰথম গৈছা নেকি বাৰু প্ৰথম গৈছা নাই আহিছোঁ কিন্তু গুৱাহাটী বোলে এইবাৰ প্ৰথম আহিছোঁ হয় নাই ভালেই লাগিছে কৈ এতিয়া আমি একদম পূৰা ভিতৰত সোমাই গ'লোঁ এতিয়া হয় নাই আমি গেটটো 3 নম্বৰত যাব লাগিব 3 নম্বৰ গেট এইখন 4 নম্বৰ গেট 3 নম্বৰ গেট এইখন 3 নম্বৰ গেটটো চব কৰি ৰেডি হৈ গ'লোঁ আমি আমাৰ ফ্লাইট আছে 8:50 আছে এই এয়াৰপৰ্টত নাযায় বাহিৰৰ ফালে চাই লওঁ আমি পাই গ'লোঁ এতিয়া গুৱাহাটী মই আহিছোঁ ডিব্ৰুগড়ৰ পৰা হৈ এইফালে একদম আমাৰ যোৰহাট হৈ গোলাঘাট হৈ এতিয়া গোলাঘাটত অলপ দেৰি ৰখিলোঁ মোৰ লগৰকেইটাৰ লগত আহিলোঁ এতিয়া আমি গুৱাহাটী এয়াৰপৰ্টত আছোঁ নমস্কাৰ কি খবৰ মই ধন গগৈ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ গুৱাহাটীৰ পৰা স্বাগতম জনাইছোঁ অলপ দেৰিৰ পিছত আমি যাম কেৰেলা কোচি এয়াৰপৰ্ট এতিয়া আমি বহিলোঁ প্লেনৰ ভিতৰত অলপ দেৰি পিছত উৰিব প্লেন এতিয়া যাম বেংগলোৰ তাৰপিছত যাম বেংগলোৰ টু কোচি ব'লক গৈ থাকোঁ 8:50 উৰি যাম ফ্লাইটৰ ভিতৰত পানী লৈ লৈছোঁ এইটো 250 ml এটা পানী বটল লৈ লৈছোঁ 7 টকা তো ফ্ৰীকৈ দিছে বাৰু খাই লওঁ অকণমান দেই মজা এতিয়া আমি গৈ থাকোঁ
মস্ত জুইছে লাগিছে পাছা বুলি আহি গ'লো তাত আমনি লাগি গৈছে ফ্লাইটত উঠিছোঁ এতিয়া আগতে গৈছোঁ বেংলোৰ এয়াৰপৰ্ট লেণ্ডিং কৰিলোঁ এতিয়া আমি ইয়াত আছে 4 ঘণ্টা ৱেইটিং তাৰপিছত আছে কোচি এয়াৰপৰ্ট কেৰেলা ক'ত যাওঁ এতিয়া মানুহ আমি একদিন নহওঁ ন আমি বাহিৰলৈ ওলাই নাযাওঁ বাহিৰলৈ ওলাই নাযাওঁ অঁ ইয়াতে থাকিম আকৌ ভিতৰতে থাকিম লৈ এইফালে গৈ চাওঁ ক'ত কি আছে
পালোহি বেংগলুৰু এয়াৰপৰ্টৰ ভিতৰত। এতিয়া ভিতৰত আছোঁ আৰু 4 ঘণ্টা আছে ৱেইটিং। এতিয়া লাগিছে পেট পূজা কৰিব লাগে, ভোক লাগিছে, কিবা এটা খাই লওঁগৈ এতিয়া। ব'লক খাই বেংগলুৰু এয়াৰপৰ্ট। লুৱেনলু লেমন ৰাইচ 250 আৰু এইখিনি কিবা চাটনি দিছে। খুলি দেখাম। বেংগলোৰ টু কোচি কেৰেলা চাইডত উঠিবলৈ গৈ আছোঁ। এই বাছত উঠি লৈছোঁ। মোৰ লগৰ ই গৈ আছে এতিয়া। ব'লক ফ্লাইটত উঠক। কেৰেলা কোচি এইফালে যাম। ৱাছৰুম নম্বৰ হাইত লাগিব মোৰ বেগটো লৈ লওঁগৈ, তাৰপিছত আৰু ৰুমলৈ যাম। 3 নম্বৰ বেগ আহি আছে। বেগ লৈ লওঁ। 3 নম্বৰত লাগিব। হয় মোৰ এতিয়া আহিব। মোৰ হাইটো মোৰ বেগটোত পৰিছে। এইটো মোৰ বেগ লৈ ল'লোঁ।
বেগ লৈ ল'লোঁ বেগ লৈ গৈ আছোঁ ৰুম Hold me close till I get up.